গাইস দেখিছে কিমান জংঘলত যাবলগীয়া হৈ গৈছে এইটো শিলৰ ধৰিবলে মানুহ নাহি নাহি বোলে পুৱা জংঘল হৈ গ'ল শিলটো এইটো চাই লওক সেইটোৱে আৰু পতি হৈ আছে কুলি যাম কুলি নাযাম পতিটো পাই গৈছো এতিয়া গাই চাই লওক বেলেগ পতি আছিলে মিন্দা কেনে লাগিছে আহি বঢ়িয়া লাগিছে নে এইটো শিলত ন দেউৰী নানা শিল নামটো শিলটোৰ নাম এইটো শিলটোৰ নাম হৈছে দেউৰী নাচা শিল শিল ন এইটো আমাৰ আগৰ পৰম্পৰা বহুত দিনৰ আগৰ এইটো পাও বলি দিয়ে আৰু গাইছ মই ইমান নাজানো শিলটোৰ বিষয়ে তো দাদাহঁতে জানে অলপ সেইটো নাই সিহঁতৰ লগত আহিছো কিবা অলপ ফুৰ কৰি আহিব কেনেকুৱা কেনেকুৱা अरे बाबा तो गाइस দেখা পাইছে কিমান কষ্ট কৰি আইছো गाइस देखिছে কিমান দিগদাৰ হৈছে এটা তো চাই লওক কি মজা নজাৰা তো গাইস এনেকুৱা এক্সপেৰিয়েন্স প্ৰথমবাৰ এইবাৰ তো গাইস এটা পালহি কিলোপৰত আৰু এইবিলাক চাওক এতিয়া হে কেনে লাগিলে কেনেকুৱা কষ্ট সব ভাগত বহি আছে পুৰা চাওক নাজানো এইটো আচল দেউৰী নাচা শিল গাইছ এতিয়া কিবা নাচা স্পাইচ আনিছো এতিয়া খোৱা খুই আৰম্ভ হৈ যাব অকমান কৰিব গুৱাহাটী মানুহ কি বিনা ভাল না কৰি এনে এইটো টিলাটো বৰ্তমান কি বোলে গুৱাহাটী মানুহ বহিছে বোলে কুমদাম বুলি কয় বোলে কেনেকে হেৰি কেনেকে উঠিব মহেশ ধাম হৈ আহিছে মহেশ ধাম হৈ মানে ইয়াত মানে গাড়ী আহে ইয়ালৈকে আপোনালোকক দেখুৱাম বাৰু ইউটিউবে লৈ যাব য'ত কেমেৰা দিব তত তো গাইজ তাত দুখাই আছো বাৰু গ'লে এতিয়া দুখাম আৰু তো কিবা বোলে মানুহ বহিছে গুৱাহাটী মানুহ কি কিবা বহিছে আৰু তাত দুখাই আছো তো পাহাৰ ওপৰত কেনেকে বহিলে এইটো এতিয়া সন্দেহ হৈ আছে তাত যাই গম পাম বাৰু এৰি হৈ যোৱা ভাল হ'ব हमने खाना बहुत टेटू कुका গৈছে এই নি যাবে এই হোৱা মানুহ আহিবা দিবা না দিলা হিন্দি উফ আও রিস্ক করে গেছে বাচ্চা কেটে
গাইছ চাওক এনেকুৱা জেগাত আহি আছো আমি উঠা জেগা চাওক একেবাৰে আহিব লাগে চাই লওক এপাত টিপাই মানে দলং এখন সিপাৰ পৰা নোৱা হয় একদম যাব দিগদাৰ হল হয় কেনেকুৱা জেগা বি চাই লওক কেনেকুৱা জেগা বাকী কেইটা আগৰ পালেগৈ আমি এতিয়া পিছত আছো লাগে পিন্ধি আছে নি চাওক কেনেকুৱা জেগা ভাই বাছ গছডাল থাক গাই চাই লওক খেলিবলগীয়া ভাই ভাই এটাই কৈছে এপলৈকে নাযাওঁ সেনেকে এটা ওপৰত উঠি গ'ল এতিয়া আমি অলপ বেলেগ জেগা দি আহিছো এইটো কিবা নাই গাত চাৰি একো নাই নাই গাত নাই নাথাকে কেনেকুৱা লাগিছে ভাই প্ৰথমবাৰ বি এনেকুৱা এক্সপিৰিয়েঞ্চ এনেকুৱা গাইছ উৰি উঠিব পাৰিবিচোন সুবিধা হ'ব ন ভাই এতিয়া মই যাই আছো গাইছ গছৰ ওপৰত উঠা কষ্ট গাইছ দেখিছে পালোহি গাইছ চাই লওক পাই গলো গাইছ পাই গলো ৰাতি আজি প্ৰথমবাৰ এনেকুৱা এক্সপিৰিয়েঞ্চ এইটো হয় কিন্তু মই প্ৰথমবাৰ উঠি পাইছো এইবাৰ প্ৰথমবাৰ উঠি পাইছো ভাল লাগিছে উঠি এনে তলত যাওঁ কিন্তু এইবিলাক চাওক এইবিলাক পাহাৰতে আমি কিবা মাংস খোৱা ভিডিঅ' কিবা কানি দি থাকোঁ এইবিলাকতে কিন্তু আজি প্ৰথমবাৰ ইয়াত উঠিম বুলি কোৱা ফিল্ডত উঠি আহিলোঁ আৰু হয়নে ফিল্ডটোৰ নাম জানে দেউতি নাচা শিল বুলি দেউতি নাচা শিল কিয় কাৰণে হ'ল কিবা অলপ বুজাই দিয়া এইটো পৰম্পৰা আগৰ বহুত দিনৰ আগৰ দিনৰ মানুহে ইয়াত মানে বহুত পূজা চূজা কৰে এতিয়াবা এইবিলাক নাই এতিয়া নাই
এতিয়া মানে তথাপিও মানি আহি আছে আৰু মানে মানুহে ডিউটি নাথাকি বোলে উঠিব নাপায়, তথাপিও আমি ভগৱানক সেৱা কৰি উঠিছোঁ আৰু তাৰপিছত ইয়াত যদি কিবা বোলে নাপায় সেইবিলাক কথা ক'বলৈ কিবা মানে চোৱা মোকোৱা সেনেকুৱা মানুহ আহিব নাপায় ইয়াত। তো আমি সেইবিলাক কৰা নাই আৰু। তো চাওক কেনেকুৱা নাজাৰাটো। এইটো তেতেলীয়া পাহাৰ, আমাৰ গাঁৱৰ ওচৰৰ পাহাৰ। গাইছ এতিয়া যাই আছো আমি বেলেগ জেগালৈ, ফটো চটো উঠিলো আৰু বেলি কি ক্লিপ কেইটা চাই লওক। এইখিনি দেখিছে এইকেইখন ক্লিপ কেনে লাগিছে জনাব কমেণ্টত। এইকেইখন ক্লিপ কেইখন নতুন নতুন ক্লিপ। এতিয়া আৰু বেলেগ দুফালে যাই আছো হা গাইছ। গাইছ এতিয়া পাইছো আহি ভাল জেগা, পানী পাত হৈছে টামান, পানী সাংগৈ জাগা চাই। সেইটো পহু চাং পাই কতলা পহু চাং বোলে। গাইছ ভাগৰ চাগৰ বম লাগিছে, কিন্তু পানী পোৱা টামান লাগিছে। এতিয়া ভিডিঅ'ৰ কাৰণে আৰু কষ্টখিনি কৰি আছো আৰু। এতিয়া ঢেকীয়া জেগা পাইছো, কচু জেগা পাইছো। চাই লওক পাহাৰৰ কচু, পাহাৰৰ ঢেকীয়া। বাৰীত আমাৰ পাক চাক মাৰিব নালাগে, বাৰীত পাক চাক মাৰিব নালাগে ন? খালি পাহাৰ আহিলে মানে পাক চাক চব মাৰিব পাৰি। পাক চাক মাৰিব পাৰি। এইটো নহয় কি বাৰীতে মাৰিম পাক, সেইটো নহয় মানে। তো আমি পাহাৰতে মাৰিম পাক আৰু বিচাৰি খাক। গানটো ইমান নাজানো। পানী গাইছ পানী থকা জেগা পাইছো, ইয়াতে খাওঁ নেকি যিটো দেখা পাইছো। চাই লওক গাইছ। গাইছ গাইছ কি জেগা পালোহি চাওক। ৱাও নেচা মই আহিবি হয় বা বেয়া ভয় লাগে হে। গাইছ কি জেগাত আছো চাম। গাইছ খৰাং চিজনত পানী নাই পাহাৰত, এইটো প্ৰব্লেম হয় না গাই? হয় না নেচা? এনেকে খাই দিম এতিয়া। গাইছ বৰ্তমান এতিয়া ঢেকীয়া ছিগি মানে মই কচু লৈছো, এতিয়া ঢেকীয়া লৈছে আৰু কচু চচু ছিগি আহি গৈছে। তো গাইছ ভিডিঅ' কেনেকুৱা লাগিলে, যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু নতুন ভিডিঅ' আহি আছে, তো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু নতুন নতুন ভিডিঅ' আহি থাকিব। আৰু যোনসকলে চাই কেনে ছাবস্ক্ৰাইব কৰা নাই বা লাইক কৰা নাই সেইসকলে কৰি দিব। তো এতিয়া ঘৰলৈ যাই আছো, নতুন ভিডিঅ'ত লগ পাই আছো।